এটা বিষাক্ত কীটে কিটকৈ কামোৰে অহৰহ। আয়ু জন্মতে নিমখ হৈ নামাৰিলি কিয়? তইতো দেখা নাই আই, দৰিদ্ৰতাই উঙা কৰি পেলোৱা এসাঁজ ভাতৰ যন্ত্ৰণা কিমান। ভোকাটোৰ কুকুৰে বিতাৰি পেলাই বুকুত বাঢ়ি অহা কোমল মঙহ। উশাহ বন্ধ হৈ পৰে যন্ত্ৰণা। আয়ু দৰিদ্ৰতাৰ এসাঁজ ভাতৰ যন্ত্ৰণা। দে দেখুৱাই দে লুকুৱাৰ যন্ত্ৰণা। বোকাটোৰ কুকুৰে কিদৰে বুজিব আৰ্তনাদ আৰু যন্ত্ৰণাৰ চিৎকাৰ। সিহঁতে সুলভ মূল্যত পোৱা মঙহ তৃপ্তি পলুৱাই খায়। বাৰে বাৰে বিবেক দংশনত ভুগো। তই যে কৈছিলি মোৰ চেনেহৰ জিলাও ডাঙৰ হলে হ'ব বিদগ্ধা পণ্ডিত। হাঁহি উঠে মনত পৰিলে, হাঁহি উঠে আই। যি হাঁহিয়ে বিতৃষ্ণা জন্মাই জীৱনলৈ তলপেটত অসহ্য বিষ। মন নগলেও প্ৰগল্ভা অভিনয় কৰিব লাগে। ভোকাটোৰ কুকুৰবোৰৰ বাবে নহয়, পেটৰ ভোকৰ বাবে। হাঁহি উঠে, হাঁহি উঠে, ক'ব নোৱাৰাকৈ বিক্ৰী হৈ যাওঁ। আমাক লৈও কমিছনৰ বজাৰত দৰদাম চলে গ্ৰাহকৰ। সমাজত যে ডাঙৰ ফুলজাৰি মৰা মহান আদৰ্শ ব্যক্তিসকল, সিহঁত কিছুমানৰো আমাৰ গৰিবোৰ চিনাকি। দিনত আমাকে পেলাই সিহঁতে। আমি হেনো প্ৰণ্য সামগ্ৰী। হাঁহি উঠি যায়। বাঁহৰ চাচনি সপোন ৰচো বহুত কিবা কিবি। গোটেই ৰাতি চকুৰ তোকেই অভিশাপ দিওঁ। ভুল আচলতে তোৰ নে মোৰ?